মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ পাঠ নম্বৰ 8 ৰঙৰ ৰহস্য নামৰ পাঠটিত থকা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে চাগে তোমালোকে নিশ্চয়কৈ এই পাঠটি ভালদৰে পঢ়িছে আৰু লগতে স্কুলতো হয়তো তোমালোকক ছাৰ বাইদেৱে এই পাঠটি শিকাইছে। তো আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ লগত আলোচনা কৰিম এই পাঠটিত থকা প্ৰশ্নোত্তৰসমূহ। তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাবা আৰু যদি ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক আৰু লগতে ভিডিঅ'টি তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। তো এতিয়া আহা ৰঙৰ ৰহস্য নামৰ পাঠটিত কি প্ৰশ্ন আছে আমি এবাৰ চাই লওঁ। ৰঙৰ ৰহস্য নামৰ পাঠটিত থকা প্ৰথম প্ৰশ্নটো হৈছে আদিম মানুহে ক'ত বাস কৰিছিল আৰু লগতে আছে তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল আৰু ইয়াৰ উত্তৰ হ'ব আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তাৰপিছত খ নম্বৰত আছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে, সেই ৰংকেইটাৰ নাম কি কি? আৰু ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পোহৰত 7টা ৰং থাকে। সেই ৰংকেইটাৰ নাম হৈছে বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তাৰপিছত গ নম্বৰত আছে আমি বস্তু এটা কেতিয়া দেখোঁ, আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? আৰু ইয়াৰ উত্তৰ হ'ব কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখা পাওঁ। আন্ধাৰত থকা বস্তু আমি এই কাৰণেই নেদেখোঁ যে তাত পোহৰ নপৰে। তাৰপিছত ঘ নম্বৰত আছে বগা ৰং কেনেকৈ সৃষ্টি হয়, চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? আৰু ইয়াৰ উত্তৰ এনেদৰে হ'ব সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰঙৰ সৃষ্টি হয়। চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ হ'ল সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰঙৰ সৃষ্টি হয়। চক পেঞ্চিলডালৰ পৰা সূৰ্যৰ 7টা ৰঙেই প্ৰতিফলিত হৈ আমাৰ চকুত পৰে আৰু তেতিয়া আমি চক পেঞ্চিলডাল বগা দেখোঁ। তাৰপিছত আছে ঙ নম্বৰ মানুহে দেখাৰ দৰে সকলো পানীয়ে ৰংবোৰ নেদেখে, ৰং দেখা পোৱা পানীবোৰ কি কি? আৰু ইয়াৰ উত্তৰ হ'ব মানুহৰ দৰে গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাং-ওটাং জাতীয় বন মানুহবোৰে ৰং চিনিব পাৰে। কিছুমান চৰাইয়েও ৰং চিনিব পাৰে। ঘৰিয়ালে সকলো বস্তু মটিয়া দেখে আৰু মৌমাখিয়ে অতি বেঙুনীয়া ৰংটোও দেখে। তাৰপিছত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং ডেছ দেখে আৰু ইয়াৰ উত্তৰ হ'ব ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটিয়াহে দেখে। ইয়াতে মই অকল উত্তৰটো লিখি দিছোঁ, তোমালোকে যেতিয়া লিখিবা তো তেতিয়া এই গোটেই লাইনটো লিখিবলৈ নাপাহৰিবা। তাৰপিছত আছে খ নম্বৰত আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ডেছ দেখোঁ আৰু ইয়াৰ উত্তৰ হ'ব আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক'লা দেখোঁ। তাৰপিছত আছে গ নম্বৰতে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ডেছ আৰু ইয়াৰ উত্তৰ হ'ব ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন। তাৰপিছত আছে সঁচা নে মিছা লিখা। প্ৰথমতে আছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল আৰু ইয়াৰ উত্তৰ হ'ব সঁচা। তাৰপিছত আঘোণ মাহৰ পথাৰ সেউজীয়া, ইয়াৰ উত্তৰ হ'ব মিছা। তাৰপিছত গ নম্বৰত আছে মৌমাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে আৰু ইয়াৰ উত্তৰ হ'ব সঁচা। তাৰপিছত ঘ নম্বৰত আছে কিছুমান চৰাইয়েও আমাৰ দৰে ৰং চিনি পায়, ইয়াৰ উত্তৰ হ'ব সঁচা। ঙ নম্বৰত আছে মানুহে অতি বেঙুনীয়া ৰংটোও দেখে আৰু ইয়াৰ উত্তৰ হ'ব মিছা। তাৰপিছত আছে যুক্তাক্ষৰ ভাঙি দেখুওৱা। ইয়াতে কেইটামান শব্দ দিয়া হৈছে আৰু সেই শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুৱাবলৈ দিয়া হৈছে। তো প্ৰথমতে আছে নিশ্চয়। ইয়াতে নিশ্চয়ত শইচস্ব সেইটো হ'ব তালিব্য স যোগ প্ৰথম চ। তাৰপিছত আছে অস্ত দন্ত্য স যোগ ত। তাৰপিছত আছে একাদিক্ৰমে এইটো হ'ব ক যোগ ৰ। তাৰপিছত আছে আৱিষ্কাৰ, ইয়াতে থকা যুক্তাক্ষৰটো ভাঙি দেখুৱালে হ'ব মূৰ্ধন্য স যোগ ক। তাৰপিছত আছে পেঞ্চিল নিয় যোগ প্ৰথম চ। তাৰপিছত আছে বিজ্ঞানী বৰ্গে জ যোগ নিয়। তাৰপিছত আছে চিম্পাঞ্জী নিয় যোগ বৰ্গে জ আৰু একেবাৰে শেষত আছে বায়ুমণ্ডল মূৰ্ধন্য ন যোগ মূৰ্ধন্য ড।
লগতে এই পাঠটিত আৰু এটা প্ৰশ্ন আছে, কাৰ কি ৰং মিলোৱা। ইয়াতে তোমালোকক আস্তানি মিলাব দিছে। মই তোমালোকৰ সুবিধাতে এইখিনি মিলাই কিনে দেখুৱাই দিছোঁ। তো প্ৰথমতে আছে আকাশখন নীলা, গছৰ পাত সেউজীয়া, গাখীৰ বগা, সৰিয়হৰ ফুল হালধীয়া, চুলিতাৰি ক'লা আৰু বেঙেনা বেঙুনীয়া। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকৰ কাৰণে ৰঙৰ ৰহস্য নামৰ পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। তো ভিডিঅ'টি কেনে লাগিল চাই জনাবলৈ নাপাহৰিবা, আৰু লগতে ভিডিঅ'টি চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা, আৰু লগতে তোমালোকৰ বন্ধুবৰ্গৰ সহায় হোৱাকৈ এই ভিডিঅ'টি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।